নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগলৈ এটা নতুন ৰেচিপি লৈ আহিলোঁ। এই ৰেচিপিটো মই প্ৰেছাৰ কুকাৰত বনাই দেখুৱাম। এই ৰেচিপিটো আপোনালোকে নাস্তাৰ ৰূপত ব্যৱহাৰ কৰিব পাৰিব। অতি কম সময়ত আৰু কম সামগ্ৰীৰে এই ৰেচিপিটো ৰেডি হৈ যায়। যিসকলে মোৰ ভিডিঅ'লৈ পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে এটা লাইক কৰি যাব। তেনেহ'লে আহকচোন ভিডিঅ'টোলৈ। মই প্ৰেছাৰ কুকাৰত তেল অলপ গৰম হ'বলৈ দিছিলোঁ আৰু ইয়াতে পাঁচফোৰণ অলপ দি দিলোঁ। দি দিলোঁ। ইয়াতে কাটি থৈ দিছিলোঁ পিঁয়াজ অকণমান, সেইখিনি দি দিলোঁ। জলকীয়া, কেঁচা জলকীয়া অকণমান দি দিলোঁ কাটি। অলপ লৰাই দিব লাগিব। আদা নহৰু অলপ পিচি পেলাই দি দিলোঁ। ইয়াতে মই অলপ খিচমিচ আৰু বাদাম মিহিকৈ কুটি পেলাই দি দিছোঁ। এইখিনি দিলে গোন্ধটো ভাল হয় আৰু খাবলৈও ভাল হয়। কৰি ৰাখিছিলোঁ, সেই দুটা হাতেৰে অলপ আপোনালোকে কেঁচা বিলাহীও টুকুৰা টুকুৰি কৰি দিব পাৰে। মই যেনিবা বইল কৰি দিছোঁ। এনেকৈ দিলে কম সময়তেই বস্তুটো হৈ যায়। গাজৰ আৰু আলু কাটি থৈ দিছিলোঁ, এইখিনি মই ইয়াতে দি দিলোঁ। মোৰ বৰ্তমান বেলেগ চব্জি নাই। আপোনালোকে বেলেগ চব্জিও ইয়াতে দিব পাৰে। যিমানেই চব্জি দিব সিমানেই বস্তুখিনি ৰেচিপিটো ভালেই হৈ যায়। দেখিবলৈও ভাল হয় আৰু খাবলৈও ভাল হয়। এগিলাচ চাউল ধুই থৈ দিছিলোঁ, সেইখিনি মই ইয়াতে দি দিলোঁ। যদি এগিলাচ চাউল দিয়ে তেতিয়াহ'লে 2 গিলাচ পানী দিব। এই জোখটো মনত ৰাখিব সদায়, কাৰণ চাউলখিনিও সিজিব লাগিব ভালকৈ। অনুমান কৰি হালধি দিব।
সোৱাদ অনুসৰি নিমখ দিব। অলপ জিৰা পাউডাৰ দিব পাৰে। অলপ মিৰ্চি পাউডাৰ দিলোঁ। এতিয়া মই ঢাকনিখন লগাই অলপ ৱেইট কৰিম। মই এটা চিটি লগাম। আপোনালোকে চাউলটো যদি আপোনালোকৰ মোটা হয় তেতিয়াহ'লে 2টা চিটি লগাব লাগিব, আৰু যদি চাউলটো পাতল হয় এটা চিটিতে হৈ যায়। মই এটা চিটিয়ে লগাম। মোৰ এটা চিটিতে ৰেডি হৈ যাব। চাওকচোন কালাৰটো ধুনীয়া হৈছে, আৰু ভিতৰত চাউলখিনিও সিজিছে। এয়া ধুনীয়াকৈ সিজি গৈছে। মোৰ ৰেডি হৈ গ'ল এইখিনি। মই এতিয়া এখন প্লেটত উলিয়াম। এয়া মই কণী বইল কৰি ফ্ৰাই কৰি থৈ দিছিলোঁ। আপোনালোকে এনেকৈ ধুনীয়াকৈ ৰেচিপিটো বনাব পাৰে প্ৰেছাৰ কুকাৰতে কম সময়ত নাস্তাৰ বাবে। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব, আৰু ভাল লাগে যদি লাইক দিব। আৰু যিসকল মোৰ ভিডিঅ'লৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰে যেন আৰু লাইক কৰে যেন। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ আপোনালোকে চাই মোক সহায় কৰাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আগলৈও মোক এনেদৰে সহায় কৰি যাব, আৰু মই আপোনালোকৰ ওচৰলৈ নতুন ৰেচিপি লৈ আহিম। আকৌ কৈছোঁ আপোনালোকক বহুত ধন্যবাদ।